বল বল মোৰ লগত বল, তোক তো খাব লাগিব গেলাৰ লগত। ভাবি আছো কিমান দিন হৈ গ'ল গাহৰি মাংস আৰু গেলা খোৱা নাই। আবে পোৱালি, তই তো দেখোন মোৰ মনৰ কথাখিনিয়ে কৈ ফেলছা। আহিছে কৰ পৰা মিনিষ্টাৰৰ ল'ৰা, গাহৰি মাংসৰ গেলা খাব, পইচা ন ক'ত পাবি তই? কেলা, এইটোতো তই সঁচা কথাই কৈছা। পইচাইতো নাই আমাৰ লগত, ক'ৰ পৰা গেলা আৰু গাহৰি মাংস খাম? মোৰ লগততো গেলা খোৱাৰ 15 টকাহে আছে, মই সেইখিনিয়ে দিব পাৰিম। আমাৰ ঘৰত এটা ডিজে বক্স পৰি আছে নহয়, মই সেইখিনি দিব পাৰিম। তেনেহ'লে কচু, এতিয়া তই গাহৰি মাংসৰ পইচাটো দিলে হৈ যাব আমাৰ খানা খোৱা। কচুদা, তেনেহ'লে তই গাহৰি মাংসৰ পইচাটো দিলে হৈ যাব আমাৰ খানা। কি কৈছ? গাহৰি মাংসৰ পইচা দিম মই? মোৰ লগততো বিষ খোৱাৰ পইচা নাই, মই গাহৰি মাংসৰ পইচা ক'ৰ পৰা দিম? এই চা কচু, আজি যদি তই গাহৰি মাংসৰ পইচা নিদিয়া তেনেহ'লে কিন্তু আজিৰ পৰা তোৰ লগত আমাৰ বন্ধুত্ব শেষ। আচ্ছা বল মোৰ লগত, মই ব্যৱস্থা কৰি দিম নহয় গাহৰি মাংসৰ। আবে কেলা কচু, তই গাহৰি মাংসৰ ব্যৱস্থা কৰিম বুলি ইয়াতে ক'ত লৈ আহিলি আমাক? তহঁতে চিন্তা কৰিব নালাগে নহয়, মই আছো তো। কি কচুদা, তই আৰু আমাক ইয়াতে কিয় লৈ আহিছা? ইয়াতে কোনোবাই মাংস দিব নেকি তোক? মাংস কোনোবাই নিদিয়ে, মাংসটো আমাৰ নিজে লৈ ল'ব লাগিব। নিজে মাংস লৈ ল'ব লাগিব মানে? এই কচু, তই কি আমাৰ লগত ইয়াতে ফাজলামি কৰিব আহিছ নেকি? আবে কেলা, সেইটো তহঁতৰ পিছফালে চা। তাৰ মানে কেলা তই ঝন্টু খুৰাৰ গাহৰি চুৰি কৰিবলৈ আনিছ আমাৰ? হয় হয়, বল বল মোৰ লগত বল, গাহৰিটো গায়ব কৰি দেব ইয়াৰ পৰা। কচুদা, চুৰি কৰিব নালাগে, চুৰি কিন্তু মহাপাপ, পাংগা হৈ যাব কিন্তু ঝন্টু খুৰাৰ লগত। আরে ধেইত কেলা, বলচোন মোৰ লগত, সেই মৰণ নহা ঝন্টু খুৰা গমে নাপাব নহয় আমি চুৰি কৰিছো বুলি। হৈছে, এতিয়া বল মোৰ লগত, গাহৰি মাংস আৰু গেলা খাব খুজিলে। আবে কেলা, এইটোতো বহুত ডাঙৰ চাইজৰ গাহৰি। কচুদা, ইমান ডাঙৰ গাহৰিটোতো আমি খাবই নোৱাৰিম। ভাবি আছো যে বজাৰত লৈ আধা মাংস বিক্ৰী কৰি দিম। আবে কেলা, হৈছে হৈছে, এইবিলাক কথা পিছতো ভবা যাব, এতিয়া মালটো উঠা। ঝন্টু খুৰাই দেখা পালে নহয় আমাৰ ডিঙি কাটি এই গাহৰিটোকে খুৱাই দিব। ইয়াতে যিমানে থিয় হৈ থাকিবি ইমানে ৰিক্স, উঠা উঠা জলদি উঠা। আবে কেলা, গাহৰিটোতো উঠাৱাই নাই। তোক লৈ নেগেলে আমি কিহেৰে গেলা খাম? বল বল মোৰ লগত বল, তোক তো খাব লাগিব গেলাৰ লগত।